নমস্কাৰ, মই হেমন্ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক ৰাম পৰাজয় সীতাৰ পাতাল গমন ভাওনাৰ নাটকখনৰ এটি খুব সুন্দৰ চৰিত্ৰত এজন ককাই অভিনয় কৰিছে। তেওঁ হনুমানৰ চৰিত্ৰত অভিনয় কৰিছে। সেই অভিনয় মই আপোনালোকক আজি দেখুৱাম। মই ভাওনাখনৰ ককাৰ অভিনয়টো আজি কেৱল দেখুৱাম। অহা কালিলৈ মই আপোনালোকক গোটেই ভাওনাখনৰে যিমান পাৰোঁ প্ৰায় সকলোৰে মই চৰিত্ৰ আপোনালোকক ভিডিঅ' আকাৰে দেখুৱাবলৈ চেষ্টা কৰিম। আৰু সেই ভাওনাখন যোৱাকালি হৈ গৈছে গোলাঘাট জিলাৰ ধনচিম কুমাৰ অন্তৰ্গত তামুলী গাঁও শ্ৰী শ্ৰী শংকৰদেৱ বৰনামঘৰত। গতিকে আহকচোন আমি আজি ককাৰ হনুমানৰ চৰিত্ৰ চাই লওঁ। Jai Shri Ram